So, hello and welcome everyone. Myself Anirban Dutta from BV Investments. আজি আমি চাম যে investing in digital gold is better than real gold. কিয়? So, investing in digital gold offers several advantages. আমি digital gold কিনিলে real gold কিনাতকে বহুতকেইটা advantage পাওঁ। কি হয়? এইকেইটা এবাৰ চাওঁ আহক। Advantages হৈ গ'ল accessibility and convenience. Digital gold can be bought and sold easily anytime, anywhere. Digital goldটো কি হয়? আমি যেতিয়া মন যায় তেতিয়াই য'ৰ পৰা মন যায় তাৰ পৰাই আমি কিনিব পাৰোঁ। তাত কোনো বাউণ্ডেৰিজৰ মেটাৰ নকৰে, কোনো টাইম মেটাৰ নকৰে। অ'কে, চ' ছেকেণ্ডলি আছে লোৱাৰ কষ্ট এণ্ড ফিজ। হয়, লোৱাৰ ট্ৰানজেকশ্যন কষ্ট এণ্ড ষ্ট'ৰেজ ফিজ কম্পেয়াৰ টু ৰিয়েল গ'ল্ড। ৰিয়েল গ'ল্ড আমি ষ্ট'ৰেজ কৰিব হ'লে নিশ্চয় এডোখৰ জেগা লাগিব আমাক। তাৰ কাৰণে ভাল আইডিয়াৰ আমি এটা ভল্ট ল'ব লাগিব, নহ'লে বা তেনেকুৱা চিকিউৰ কৰি ৰাখিব পৰাকৈ এটা ষ্ট'ৰেজ লাগিব আমাক, হয়নে? আৰু লোৱাৰ কষ্ট কেলে আমি ৰিয়েল গ'ল্ড কিনিব গ'লে যিটো প্ৰাইচত পাম, প্লাছ যদি আপুনি কিবা সোণৰ বস্তু বনোৱায় তেতিয়া তাৰ ওপৰত এক্সট্ৰা আপোনাৰ মেকিং চাৰ্জেছ লাগিব আৰু GST লাগিব 3%। ডিজিটেল গ'ল্ডৰ এডভান্টেজ এটা আছে যে আমি তাত লোৱাৰ কষ্ট আৰু ফিজত উইদাউট এনি স্পেচিয়েল ষ্ট'ৰেজ ডিভাইচ ডিজিটেল গ'ল্ড ৰাখিব পাৰোঁ লগত। বেটাৰ লিকুইডিটি এণ্ড ডিভিজিবিলিটি। ডিজিটেল গ'ল্ড ইজ হাইলি লিকুইড এণ্ড অলছ' কেন বি ডিভাইডেড ইনটু স্মলাৰ ইউনিটছ। এতিয়া আপোনালোকে নৰ্মেলি যদি গ'ল্ড কিনিব যায়, আপোনাৰ 5,000, 10,000, 20,000, 50,000, 1 লাখ টকা, 2 লাখ টকা এনেকৈ ধৰণে আপোনালোকে গোটা এমাউণ্টত গ'ল্ড কিনিব লাগিব। আপুনি যদি বেচোঁ বুলিও ভাবে গ'ল্ডটো, তেতিয়াহ'লেও আপুনি মাৰ্কেটত বেলেগ দোকানত গৈ পেলাই সুধিব লাগিব যে এইটো বেচিব পাৰিম নে নোৱাৰিম। তাৰপিছতো বহুতখিনি প্ৰচিডিংছ থাকিব, যেনেকৈ আপোনাৰ গ'ল্ড চেক কৰা যাব, টাইম কনজিউমিং প্ৰচেছ হয় এইখিনি চব। কিন্তু আপোনাৰ ডিজিটেল গ'ল্ড কি হ'ল, ডিজিটেল গ'ল্ড আপুনি নিজৰ হিচাপত স্মলাৰ ইউনিটছত কিনিব পাৰে। আজি বোলে আপোনাৰ আজি মন গ'ল, আপোনাৰ হাতত 100 টকা এটা আছে, আপুনি 100 টকাৰ ডিজিটেল গ'ল্ড আজি কিনি থৈ দিলে। আকৌ কেতিয়াবা আপোনাৰ ওচৰত পইচা আহিলে, অলপ ফান গোট খালে, আপুনি বোলে ডিজিটেল গ'ল্ডত ইনভেষ্ট কৰিব বিচাৰিছে, আপুনি সেই এমাউণ্টটো ডিজিটেল গ'ল্ডত ডাইৰেক্ট লৈ ল'ব পাৰে। তেনেকৈ আপুনি নিজৰ টাইম মিলাই, নিজৰ ফাণ্ড মিলাই যেতিয়া মন যায় তেতিয়াই সৰু এমাউণ্টকৈ আপুনি ডিজিটেল গ'ল্ডত এড আপ কৰি যাব পাৰে। 2 নম্বৰ লিকুইডিটিৰ কাৰণে কৈছোঁ, বাইং চেলিং চব মোবাইলতে কৰিব পাৰিব। চ' তাৰ কাৰণে কোনো ফিজিকেল আপোনাৰ লোকেশ্যন নালাগে, প্লাছ আপোনাৰ কোনো মানুহক গৈ আপুনি বা দোকানত গৈ আপুনি এপ্ৰ'চ কৰিব নালাগে গ'ল্ড বেচিবলৈ। আপুনি চিম্পলি গ'ল্ডটো বেচি পেলাই নিজৰ পইচাখিনি আকৌ লৈ ল'ব পাৰিব। চ' লাষ্টলি আছে ৰিডিউচ থেফ্ট এণ্ড ষ্ট'ৰেজ ৰিস্ক। ডিজিটেল গ'ল্ড এইটো একদম চিম্পল এটা পইণ্ট হয়। একচুৱেল গ'ল্ডৰ মানুহৰ হয় যে চুৰ হোৱা ভয় থাকে আৰু আপোনাৰ ষ্ট'ৰেজৰ কাৰণে জেগা লাগে, যেনেকৈ আমি আগতে ডিছকাছ কৰিছিলোঁ। আজিকালি তেনেকুৱা ঢেৰ কাহানী আমি শুনো যে ৰাস্তাত গৈ থকা মানুহৰ চেইন স্নেচিং হয় বা মানুহৰ ঘৰত সোমাই পেলাই সোণৰ বস্তু অলংকাৰ চব লৈ যায়, তেনেকৈ ধৰণে সেইটো এটা মানুহৰ ভয় থাকে। চ' ডিজিটেল গ'ল্ডত ইনভেষ্ট কৰিলে কি হ'ব, আপোনালোকে সেইখিনি বস্তুৰ পৰা নিশ্চিন্ত থাকিব পাৰিব, যিহেতু আপোনাৰ ডিজিটেলি ব্লক চেইনত বা তেনেকৈ ডিজিটেল ক্লাউডত ষ্ট'ৰ হৈ থাকে চব ইনফৰমেশ্যন। চ' ডিজিটেল গ'ল্ডত আপোনালোকে সেইখিনি বস্তুৰ পৰা ছেফ থাকিব। চ' এই বস্তুটো এটা এক্সাম্পলৰ সৈতে আমি এবাৰ বুজিম। ধৰি লওক ফিজিকেল গ'ল্ড আমি কিনিলোঁ, যোনটোৰ 22 কেৰেটৰ গ'ল্ড 10 গ্ৰাম, আমি এক্সাম্পল 71,700 আমাৰ খৰচা পৰিলে, ঠিক আছে। তাৰ উপৰি আমি মেকিং চাৰ্জ দিম, এপ্ৰক্সিমেটলি 13% আমাৰ মেকিং চাৰ্জ লাগিলে 9,326। চ' টোটেল হৈ গ'ল 81,026। তাৰ ওপৰত লাগিলে 3% GST, যোনটো গ'ল্ড জুৱেলাৰীজত লাগে, সেইটো হৈ গ'ল আপোনাৰ 2,431। তো টোটেল আপোনাৰ গ'ল্ড পাৰ্চেজৰ দাম হৈ গ'ল 83,457, য'ত কি আপোনাৰ 10 গ্ৰামৰ 71,000 আছিলে, সেইটো এতিয়া আপুনি 83,000 ফাইনেলি পে' কৰিলে। নাও ছাপ'জ দ্য প্ৰাইচ অফ গ'ল্ড হেজ ইনক্ৰিজ বাই 10%। আপুনি ধৰি লওক যে মাৰ্কেটত 10% গ'ল্ডৰ দাম ইনক্ৰিজ হ'ল, কিন্তু কি হ'ব, 10% ইনক্ৰিজ হোৱাৰ পিছতো আপোনাৰ 78,000হে হৈছে ভেলুৱেশ্যন, 78,870 ৰুপিজ। কিন্তু অলৰেডি আপুনি কিমান দিলে, 83,457 পে' কৰিছে অভাৰঅল গ'ল্ডটো একুৱায়াৰ কৰিবৰ কাৰণে। চ' যেতিয়া আপুনি অলৰেডি এটা হায়াৰ প্ৰাইচ দি থৈছে, তো আপোনাৰ 10% বঢ়াৰ পিছতো আপোনাৰ কোনো প্ৰফিট নাই হোৱা। যদি 16.4% বা তাতকৈ হায়াৰ ইনক্ৰিজ হয় গ'ল্ড, তেতিয়াহে আপুনি কষ্ট বা ওপৰলৈ গৈ পেলাই নিজৰ কিনা কষ্টটো কভাৰ কৰি তাৰপিছতহে আপুনি প্ৰফিট দেখিব। চ' সেইটো কাৰণে ৱাইজ ডিচিশ্যন লওক, ফিজিকেল গ'ল্ডতকৈ ডিজিটেল গ'ল্ড প্ৰিফাৰ কৰক। চ'
that is all for today. Thank you and have a nice day.